এই ৰঙালী বিহুৰ ৰৰ যদি পেট কাটাটো আপুনি গুচাই দিয়ে তেতিয়া দেখোন বঙালী বিহুৱে হয় নিত্য চোৱা খোৱা কুকুৰৰ পেটটো কাটি পেলাই নি তই ৰঙালী বিহু গুচাই বঙালী বিহু পাতিবলৈ আহিছ গছকি পেলাম ধৰি পেলাই নি তোক তই চিনি পোৱা নাই হা তোক গছকিবলৈ কাৰণে বহুত মানুহ দৰকাৰ নহয় মই এজনীয়ে যথেষ্ট আৰু তোক যে নহয় মৰিয়াই মৰিয়াই অসমৰ পৰা খেদিবলৈ কাৰণে মৰিয়াই অসমৰ পৰা যে খেদিবলৈ কাৰণে বহুত বহুত অস্ত্ৰৰ দৰকাৰ মানে নহয় মানে হা মোৰ সোঁহাতখনে যথেষ্ট এটা চৰ মাৰিম তোক মই নহয় তই চকুৰে ৰঙা নীলা দেখি যাবি বুজিছা নাই ৰ পেটটো মানে কথা ৰ পেটটোৰ কথাটো যে নহয় তোৰ একদম গালত মানে ৰ পেটটো পৰি যাব ৰঙা নীলা দেখি যাবি মানে ৰঙালী বিহু আৰু বঙালী বিহু দুটা বস্তু একেলগে তোৰ মগজত ভিডিঅ' চলি যাব চালা কুকুৰ শিলাদিত্য ইয়াতে তই লীলা খেলিব আহিছ লীলাদিত্য শিলাদিত্য নে লীলাদিত্য নে তই কোনো তোৰ কোনো কথা নাই আলেকৰ ফালে কুকুৰৰ ভাগিনে কুকুৰ তই হা চোৱা চেলেকা চালা মুখত যিহে তাকে আলে বালে বকিছ তই মানুহ পোৱা নাই তই হিচাপত বুজিছনে মানুহ পোৱা নাই আৰু যদি নেক্সট টাইম তই যদি আৰু এই ৰঙালী বিহুটোক লৈ পানি কিবা ওকালতি কৰ তোক মই ঘৰতে গৈ গছকি থৈ আহিমগৈ চুচুৰাই আনি তোক মই যে ঘৰত এনেকুৱা ধৰণে গছকিম তোৰ নিস্তাৰ নহ'ব তোৰ হিমন্ত বাপেৰে আৰু সৰ্বানন্দ বুজিছা নাই হিম সিং আৰু তোৰ আমাৰ মানে সৰ্বা সিং এই দুটাই তোৰ যে মানে আৰু একো কৰিব নোৱাৰিব একদম হিলাই পঠিয়াম একেবাৰে দেই তই ৰঙালী বিহুটোক লৈ পেলাই নি তই আলে বালে তই নিচিঞৰিবি তই কি জান তই কি বুজ উৰি ফুৰা কেইটাৰ লগত তই ঘূৰি ফুৰি পানি পইচা কেইটামান উলিয়াই দালালি কৰি পেলাই নি তই অসমৰ এটা আলৰ বালৰ চিনাকি দি পেলাই নি আৰু অসমখনৰ বদনাম কৰিছতো কৰিছই নিজৰ আইজনীকে তই বিক্ৰী কৰি দিলি তহঁতৰ প্ৰলোভনেৰে বুজিছ নাই আমাক আৰু এতিয়া আৰু মানে একো কৰিব নোৱাৰ দেই সময় খুবেই কম হ'লেও মানে নোৱাৰিলোঁ আৰু তোৰ কথাটো শুনি পেলাই নি এইকাৰণে মানে লাইভটো কৰিলোঁ লাইভটো মানে ভিডিঅ' এটা বনালোঁ যেন তোৰ কাণত পৰক তই চকুৰে দেখ এজনীয়ে মানুহ হৈ মই পৰিকলিতা তোক এনেকুৱা এটা চৰ মাৰিম তোৰ মগজ হিলি যাব বুজিছা ৰঙালী বিহু মানে নাম সলনি কৰি বঙালী বিহু পতা সেই বঙালী বিহু যে তই একদম দেখি যাবি আৰু বঙালী বিহু কেনেকুৱা হয় যে তইতো বঙালী চালা কুকুৰৰ জাত আলেকৰ ফালেকটো এইটো কুকুৰৰ ভাগিনীয়েকটো নেক্সট টাইম আৰু ভুল নকৰিবি দেই ভুল নকৰিবি এইটো মই ৱাৰ্ণিং দিছোঁ মানে ৰঙালী আৰু একদম মানে বিহু গৈ বঙালী বিহু যে যিটো তই পাতিবলৈ কৈছে সেইটো তোৰ পিঠিত মই পাতিম মানে দগৰা দিম মানে বুজিলি মই শিলাদিত্য তোক মই ৱাৰ্ণিং দিছোঁ তই নেক্সট টাইম আৰু তোৰ এনেকুৱা মুখত মানে এনেকুৱা বাক্য নুলিয়াবি ঠিক আছে হ'ব দে এতিয়া